পানীদিহিং কোনখন জিলাত অৱস্থিত? উত্তৰ শিৱসাগৰ জিলা। পৰৱৰ্তী প্ৰশ্ন, কোন বছৰত বংগ বিভাজন বাতিল কৰা হৈছিল? উত্তৰ 1911 চনত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? উত্তৰ অৰুণাচল প্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন, লেপটপ হ্ৰদ ক'ত আছে? উত্তৰ মণিপুৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ পশ্চিম ফালে থকা দেশখনৰ নাম কি? উত্তৰ বাংলাদেশ। পৰৱৰ্তী প্ৰশ্ন, মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ চন্দ্ৰগুপ্ত। পৰৱৰ্তী প্ৰশ্ন, ব্লেইজ পাস্কেল কিহৰ লগত জড়িত? উত্তৰ কেলকুলেটৰ মেচিন। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। পৰৱৰ্তী প্ৰশ্ন, সাধনী কৰ ৰাণী আছিল? উত্তৰ চুতীয়া ৰাজ্যৰ। পৰৱৰ্তী প্ৰশ্ন, স্বত্ব বিলোপ নীতি কোনে প্ৰয়োগ কৰিছিল? উত্তৰ লৰ্ড ডেলহাউছিয়ে। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু চেনেলটি ছাবস্ক্ৰাইব